এসময়ৰ কথা এখন আমকলি নামৰ গাঁৱত চন্দ্ৰ নামৰ এজন দুখীয়া খেতিয়কে তেওঁৰ পত্নী ৰুক্মণী আৰু তেওঁৰ বুঢ়ী মাকৰ লগত বাস কৰিছিল। চন্দ্ৰৰ এজনী জীয়েক মুন্নিও আছিল। চন্দ্ৰই নিজৰ ঘৰৰ খোৱা বোৱা খেতি কৰি পিনি চলাইছিল। চন্দ্ৰই নিজৰ ঘৰখন বহুত কষ্টৰে চলাই আছিল। চন্দ্ৰৰ এডোখৰ সৰু মাটি আছিল। তাতে সি খেতি বাতি কৰি বহুতো বেলেগ বেলেগ ধৰণৰ শাক পাচলি কৰিছিল। শাক পাচলিবোৰ সি গাঁৱৰ বজাৰৰ দিনা বজাৰত বিকিবলৈ লৈ গৈছিল। গাঁৱৰ বহুতো লোকে চন্দ্ৰৰ পৰাই শাক পাচলি কিনিছিল। শাক পাচলি লৈ লওক, শাক পাচলি লৈ লওক, শাক পাচলি 20 টকাত শাক পাচলি 20 টকাত শাক পাচলি। আৰে চন্দ্ৰ, কি খবৰ? ঘৰত চবৰে ভালেই নে? আৰে মদন কাকা, মোৰ ভালেই, ঘৰতো চবৰে ভালেই। আপোনাক কওক, আজি বজাৰখনলৈ কেনেকৈ আহিব লগা হ'ল? আৰে চন্দ্ৰ, মোৰো ভালেই। তোমাক খুৰী ঘৰত নাই বাবে পাকঘৰ মই চম্ভালিব লগা হৈছে। সেইবাবে ভাবিলোঁ বজাৰ ফালৰ পৰা গৈ পিনি শাক পাচলি লৈ আহোঁগৈ বুলি। সেনেকুৱা কথা নি মদন কাকা? কওক, কি লাগিব? মোক বিলাহী 1 কেজি লাগিছিলে। কেইটকা কৈছা বিলাহী? বিলাহী প্ৰতিদিনৰ নিচিনাকৈ 20 টকাকৈ দি আছোঁ। সেই বুলি কৈ চন্দনে মদন কাকাক বিলাহী 1 কেজি দি মদন কাকাৰ পৰা পইচাটো লৈ ল'ল। চন্দ্ৰই খেতি কৰা মাটিত এটা বহুত পুৰণি কুঁৱাও আছিল, কিন্তু কুঁৱাটোত পানী নাছিল। সেইবাবে চন্দ্ৰই নিজৰ খেতিত পানী দিবলৈ ওচৰৰে এঘৰৰ কুঁৱাৰ পৰা পানী আনি নিজৰ খেতিত পানী দি পিনি খেতি কৰিছিল। কুঁৱাৰ পৰা পানী লোৱা দেখি কুঁৱাৰ মালিক হৰিদাসে চন্দ্ৰৰ পৰা বহুত জ্বলিছিল। এদিন যেতিয়া চন্দ্ৰই নিজৰ মাটিত কষ্টৰে কাম কৰি আছিল, তেতিয়া কুঁৱাৰ মালিক হৰিদাসে আহি পিনি চন্দ্ৰক কয়, আৰে চন্দ্ৰ, কি খবৰ? খেতিৰ কাম কেনেকুৱা চলি আছে? আৰে খুৰা, মোৰ খবৰ ভালেই আৰু খেতিৰ কামো ভালেই চলি আছে। চন্দ্ৰ, মই এইটো ক'বলৈ আহিছিলোঁ যে তুমি বহুত বছৰৰ পৰা মোৰ কুঁৱাৰ পানী ব্যৱহাৰ কৰি আছা, কিন্তু এতিয়া মোৰ কুঁৱাৰ পানী শুকাবলৈ ধৰিছে। সেইবাবে তুমি মোৰ কুঁৱাৰ পানী এতিয়াৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিবা। আৰে খুৰা, পানী নোহোৱাকৈ মই কেনেকৈ খেতি কৰিম? আপুনিয়ে কওক। মই সেইবোৰ নাজানো, সেইবোৰ তোমাৰ দিগদাৰ। মই মাত্ৰ মোৰ কুঁৱাৰ পানী তোমাক দিব নোৱাৰোঁ আৰু। এইবোৰ শুনি চন্দ্ৰ বহুত দুখী হৈ যায় আৰু নিজৰ ঘৰত গৈ নিজৰ পত্নীক সকলো কথা গৈ কয়গৈ। আৰে এইটো আকৌ কি সমস্যা আহি পৰিল? এতিয়া আমাৰ ঘৰখন কেনেকৈ চলিব? আৰে তুমি চিন্তা নকৰিবা, ভগৱানে চব চাই আছে। ভগৱানে কিবা নহয় কিবা সহায় কৰিবই। আপুনি এতিয়া গৈ অকণমান আৰাম কৰক, মই গৈ হৰিদাস খুৰাক লগ কৰি আহোঁগৈ। এই বুলি কৈ ৰুক্মণীয়ে হৰিদাসৰ ঘৰলৈ গ'ল। হৰিদাস খুৰা, হৰিদাস খুৰা, ঘৰত কোনোবা আছেনে? আৰে কোনো, ৰহ গৈছোঁ। আৰে ৰুক্মণী, মোৰ ঘৰলৈ কেনেকৈ আহিব লগা হ'ল? হৰিদাস খুৰা, মোক চন্দ্ৰই কৈছিল যে আপুনি আপোনাৰ কুঁৱাৰ পানী দিয়াটো আমাক মানা কৰি দিলে হেনো। ৰুক্মণী, এই কথাটো সঁচা যে মই চন্দ্ৰক মোৰ কুঁৱাৰ পানী ল'বলৈ মানা কৰি দিলোঁ। আৰে এনেকুৱা কি হৈ গ'ল হৰিদাস খুৰা যে আপুনি আমাক কুঁৱাৰ পানী ল'বলৈ মানা কৰি দিলে? চোৱা ৰুক্মণী, মই তোমালোকক বহুত বছৰৰ পৰা মোৰ কুঁৱাৰ পানী দি আছোঁ, কিন্তু এতিয়া মোৰ কুঁৱাৰ পানী শুকাই গৈছে। সেইবাবে যদি মই তোমালোকক পানী দিওঁ, মোৰ গৰম দিনত বহুত সমস্যা হ'ব। কিন্তু হৰিদাস খুৰা, এতিয়াতো গৰম দিন আহিবলৈ বহুত দিন আছে। আমি এতিয়া পানী নোহোৱাকৈ আমাৰ খেতিডোখৰত কেনেকৈ খেতি কৰিম? আপুনিয়ে কওক। চোৱা ৰুক্মণী, মই চন্দ্ৰকো কৈছিলোঁ যে সেইটো তোমালোকৰ সমস্যা। মই তোমালোকক মোৰ কুঁৱাৰ পানী দিব নোৱাৰোঁ। ৰুক্মণীয়ে হৰিদাস খুৰাক কুঁৱাৰ পানী দিবলৈ মনাবলৈ বহুত চেষ্টা কৰে, কিন্তু হৰিদাসে নেমানে। তাৰ পাছত ৰুক্মণীয়ে দুখী হৈ পিনি ঘৰলৈ উভতি যায়। কি
কি হ'ল হৰিদাক খুৰাই কি বুলি ক'লে না হৰিদাক খুৰাই পানী দিবলৈ মানা কৰি দিলে কৈছিল যে তোমালোকক যদি মই পানী দিওঁ তেওঁ হেনো গৰম দিনত বহুত সমস্যা হ'ব আৰে এতিয়া পানী নোহোৱাকৈ আমাৰ খেতিখিনি কেনেকৈ হ'ব আৰু আমাৰ ঘৰখন কেনেকৈ চলিব আৰে তুমি চিন্তা নকৰিবা আমাৰ যে সেই পুৰণা কুঁৱাটো সেইটো খান্দিবলৈ কিমানমান পইচা লাগিব সেইটোতো খান্দিবলৈ 1000 টকামান লাগিব আৰে ইমান টকাটো এতিয়া আমাৰ ওচৰত নাই এই মই যদি কুঁৱাটো নিজে খান্দি পেলাওঁ তেতিয়া আৰে আপুনি সঁচাকৈ খান্দিব পাৰিবনে কুঁৱাটোতো মানুহে খান্দিব ন তেতিয়াহ'লে মইনো কেলৈ খান্দিব নোৱাৰিম অঁ তেতিয়াহ'লে আমি দুইজনে কাইলৈ ৰাতিপুৱাই কুঁৱাটোৰ ওচৰলৈ যাম যোৱা মোৰ বহুত ভোক লাগিছে এতিয়া ঘৰত যি খাবলৈ আছে তাকে আনাগে মই খাওঁ তেতিয়াই তেওঁলোকে বাহিৰৰ পৰা এটা মাত শুনে আৰুकारনো মাত চাবলৈ বুলি তেওঁলোকে বাহিৰলৈ ওলাই যায় আৰু দেখে যে এজন সাধুৱে তেওঁলোকৰ ঘৰৰ মুখৰ আগত ভিক্ষা মাগি আছিল ঘৰত যদি কিবা খাবলৈ আছে মোক দিয়া পুত্ৰ আৰে সাধু মহাৰাজ আমিতো আগৰ পৰাই বহুত দুখীয়া আমি যেনে তেনেকৈ নিজৰ জীৱনটো কাটি আছোঁ এনে সময়ত আমি আপোনাক কেনেকৈ কিবা এটা দান দিওঁ সাধু মহাৰাজে তেওঁলোকৰ স্থিতি দেখি পিনি ক'লে একো নাই পুত্ৰ মই বেলেগ কাৰোবাৰ ঘৰত ভিক্ষা খুজি পিনে কিবা এটা খাই ল'ম আৰে ৰুক্মণী আমি সাধু মহাৰাজক দিব পৰা কিবা খাদ্য ঘৰত আছে নেকি সেই সাধু মহাৰাজক দিবলৈ আমাৰ ঘৰত একো নাই মাত্ৰ আপোনালৈ বচাই থোৱা ভাত কেইটামান আছে যদি সেইটো আমি সাধু মহাৰাজক দি দিওঁ তেতিয়া আপুনি ভোকত থাকিব লাগিব আৰে সাধু মহাৰাজ ৰ'ব ৰুক্মণী গৈ পিনি তুমি মোৰ ভাগৰ খাদ্যখিনি লৈ আহাগে আৰু সাধু মহাৰাজক দি দিয়া যদি আপোনাৰ খাদ্যখিনি যদি সাধু মহাৰাজক দি দিওঁ আপুনি ভোকত থাকিব লাগিব তুমি চিন্তা নকৰিবা যদি সাধু মহাৰাজক আমি ইয়াৰ পৰা ভোকত পঠিয়াই দিওঁ তেতিয়া সেই খাদ্যখিনি মোৰ ডিঙি তললৈ নাযাব যোৱা সেই খাদ্যখিনি লৈ আহাগে ৰুক্মণীয়ে চন্দ্ৰক কোৱাৰ বাবে চন্দ্ৰৰ ভাগৰ খাদ্যখিনি গৈ পিনি সাধু মহাৰাজক দি দিয়ে পুত্ৰ তোমাৰ এতিয়া বেয়া দিন চলি আছে কিন্তু ভগৱানে চব চাই আছে ভগৱানে এদিন নহয় এদিন তোমাৰ কথা শুনিবই তাৰ পাছত তাৰ পিছদিনা ৰাতিপুৱাই চন্দ্ৰ আৰু চন্দ্ৰৰ পত্নীয়ে তেওঁলোকৰ কুঁৱাটো খান্দিবলৈ তেওঁলোকৰ খেতি পথাৰলৈ গ'ল চোৱা ৰুক্মণী চোৱা আমাৰ কুঁৱাটোততো এটোপালো পানী নাই হয় ভগৱানে যে আমাৰ কি পৰীক্ষা লৈ আছে তাৰ পাছত চন্দ্ৰই কুঁৱাৰ তলত নামি পিনি কুঁৱা খনা কামত লাগি যায় তাৰ অকণমান সময়ৰ পাছত কুঁৱাৰ এফালৰ পৰা পানী ওলাবলৈ ধৰে আৰে এই পানীখিনি ক'ৰ পৰা ওলাইছে মোৰ মতে এইবোৰ মোৰ ভাল কামৰ ফল মোৰ পত্নী আৰু সাধু মহাৰাজে ঠিকেই কৈছিলে যে তোমাৰ কৰ্মৰ ফল তুমি অৱশ্যে পাবা ভগৱানে মোৰ কথা শুনি ল'লে এতিয়া মই এই পানীখিনিয়ে মোৰ খেতি ভালকৈ কৰিব পাৰিম চন্দ্ৰ বহুত সুখী হৈ যায় আৰু ওপৰত গৈ নিজৰ পত্নী ৰুক্মণীক কয় ভগৱানে আমাৰ কথা শুনিলে তলত পাথৰৰ পৰা পানী ওলাবলৈ ধৰিছে কি সঁচাকৈ নে ভগৱানে আমাৰ কথা শুনিলে এতিয়া আমাক খেতি কৰিবলৈ একো সমস্যা নহয় তো বন্ধুসকল দেখিলেনে যোনে ভাল কাম কৰে তাৰ লগত সদায় ভালেই হয়